বন্ধুসকল, এইটো এটা পৰুৱা দেখিছেনে বাৰু? পৰুৱাটোৱে চাওক কেনেকৈ এটা চাউলক টানি লৈ গৈ আছে। চাওক চাউলটোক এটা পৰুৱা টানি লৈ গৈ আছে। পৰুৱাটো কিমান সৰু আৰু এই চাউলটো চাওক কিমান ডাঙৰ। সঁচাই আমি চেষ্টা কৰিলে জীৱনত যিকোনো কাম কৰিবলৈ সাধ্য হয়। যিকোনো কাম কৰাৰ সাধ্য থাকে। পৰুৱাটো এটা উদাহৰণ। সি ইমান এটা সৰু জীৱ আৰু চাউলটো চাওক কেনেকৈ সি চাউলটোক এটা পৰুৱাই অকলেই টানি লৈ গৈ আছে। সঁচাই আচৰিত। চেষ্টাৰ অসাধ্য একো নাই, তাকেই কয় মানুহে যে চেষ্টাৰ অসাধ্য একোৱেই হ'ব নোৱাৰে। এয়া চাওক চাউলটোক কেনেকৈ টানি লৈ গৈছে। এতিয়াও সি লৈ গৈয়ে আছে। এইডাল চাওক টাইলছত সি কেনেকৈ চুচৰাই লৈ গৈছে চাউলটোক।